ডেইলি অনলাইন আৰ্নিং এপ্লিকেশ্যনৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটো অন কৰি পেলাই অল অপশ্যনত ক্লিক কৰি দিয়ক। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এটা এনেকুৱা আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ বন্ধুসকল। এপ্লিকেশ্যনটোৰ নাম ক'লে আপোনালোকে নিশ্চয় ধৰিবই পাৰিব আৰু এপ্লিকেশ্যনটো একেবাৰে অল্ড এপ্লিকেশ্যন হয়, কিন্তু এই এপ্লিকেশ্যনটোত এটা সমস্যা আছিল যে এপ্লিকেশ্যনটোত আপোনালোকে চাইন আপ কৰিলে 50 টকা পাইছিল, হয়, কিন্তু এপ্লিকেশ্যনটোৰ যিটো মিনিমাম ৰিডিম আছিল 200 টকা আছিল আৰু আপোনালোকে এতিয়া 150 টকা আৰ্নিং কৰিবলৈ বহুত টাইম লাগি যায়, কিন্তু পাৰ ইনভাইট 5 টকা 7 টকাকৈ দি আছিল এপ্লিকেশ্যনটোৱে। তথাপিও মানে 200 টকা আৰ্নিং কৰিব বহুতে পৰা নাছিল আৰু যাৰ ফলত ৰিডিমটো লগাব পৰা নাছিল পেটিএমত আৰু পইচাটো মানে নাপাইছিল। তো কিন্তু বন্ধুসকল, সেই এপ্লিকেশ্যনটোত এতিয়া এটা এনেকুৱা নতুন আপডেট আহিছে। এতিয়া আপোনালোকে চাইন আপ কৰিলেতো 50 টকা পাবই আৰু যদি আপোনালোকে আগতেও এপ্লিকেশ্যনটোত একাউণ্ট বনাই থৈছে তেতিয়াহ'লেও কোনো কথা নাই, কিন্তু আপোনালোকে ইয়াত মিনিমাম ৰিডিম এতিয়া মাত্ৰ 5 টকা পাব। এজন বন্ধুক ইনভাইট কৰিলে ৰিডিম কৰিব পাৰিব আৰু পইচাটো 4 দিন 3 দিনৰ মূৰত পাই যাব আৰু ন'টিফিকেশ্যন আহি যাব আপোনাৰ এতিয়াই ৰিডিম লগাইছে, এতিয়াই ন'টিফিকেশ্যন পাই যাব বুলি আপুনি অমুক তাৰিখে পইচাটো পাই যাব। তো বলক বন্ধুসকল, বেছি দেৰি নকৰি এপ্লিকেশ্যন কোনটো, ইয়াত আপোনালোকে কেনেকৈ একাউণ্ট বনাব আৰু কেনেকৈ ৰিডিম লগাব ডাইৰেক্ট 5 টকা, সেই বিষয়ে আজি আলোচনা কৰিম। তো বন্ধুসকল, এপ্লিকেশ্যনটোৰ নাম মই কৈ দিছোঁ। এপ্লিকেশ্যনটোৰ নাম হৈছে ফৰ ফান এপ্লিকেশ্যনটো। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তো এই এপ্লিকেশ্যনটোৰ লিংক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব, ডাউনলোড কৰি ল'ব যদি ডাউনলোড কৰা নাই। তাৰপিছত বন্ধুসকল, যেতিয়া এপ্লিকেশ্যনটো অ'পেন কৰিব এনেকুৱা পেজ এটা আহি যাব। তো ইয়াত অলপ টাইম লোডিং হৈছে। তাৰপিছত বন্ধুসকল এনেকুৱা পেজ আহিব। তো আপোনালোকে ইয়াত ভাষাটো চিলেক্ট কৰি ল'ব বন্ধুসকল। মই আদাৰ্ছত ক্লিক কৰি দিছোঁ, আদাৰ্ছত ক্লিক কৰি দিলে ইংলিছ হৈ যাব। তো এতিয়া এনেকুৱা এটা ভিডিঅ' ষ্টাৰ্ট হ'ব আৰু বেক কৰি দিছোঁ ভিডিঅ'টো। তাৰপিছত বন্ধুসকল দেখা পাইছে ইউ হেভ ৰেছ 15 চেক বুলি আহিছে। তো এতিয়া মই অ'কেত ক্লিক কৰি দিছোঁ। তো মই আগৰ একাউণ্টৰ যিটো নাম্বাৰ আছিল সেই নাম্বাৰটোৰে এতিয়া মই ইয়াত লগ ইন কৰি ল'ম। তো ইয়াত অলপ টাইম ৱেইট কৰাৰ পিছত বন্ধুসকল এনেদৰে আহি যাব। তো ইয়াত মই মোৰ পেটিএম নাম্বাৰটো দি দিছোঁ, আপোনালোকে আপোনাৰ পেটিএম নাম্বাৰটো দি দিব। তাৰপিছত লগ ইন উইথ ফোনত ক্লিক কৰি দিব আৰু অলপ টাইম লোডিং লৈ পেলাই আপোনাৰ সেই নাম্বাৰটোত এটা OTP মেছেজ আহিব, আহিছে নিশ্চয় মেছেজটো, আৰু সেই মেছেজটোত যিটো সংখ্যা আহিব সেই সংখ্যাটো এতিয়া মই ইয়াত দি দিম। তাৰপিছত নেক্সটত ক্লিক কৰি দিছোঁ। এনেদৰে লোডিং লৈছে। তাৰপিছত এপ্লিকেশ্যনটোত লোডিং ছাকচেছফুলি হৈ গৈছে আৰু এপ্লিকেশ্যনটো এনেদৰে অ'পেন হৈ যাব। তো বন্ধুসকল, এতিয়া এই এপ্লিকেশ্যনটোৱে পাৰ ইনভাইট আপোনালোকক 7 টকা কৰি দি আছে আৰু মিনিমাম ৰিডিম 5 টকা আছে আৰু 200 টকা আছে। তো বন্ধুসকল চাওক, পোনপ্ৰথমতে মই এই এপ্লিকেশ্যনটোৰ পৰা এজন বন্ধুক ইনভাইট কৰিছিলোঁ, মানে এটা বেলেগ মোবাইলত মই আৰু এপ্লিকেশ্যনটো ইনভাইট কৰি দিছিলোঁ আৰু দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে। তো আপোনালোকক মই ভালদৰে দেখুৱাই দিছোঁ বন্ধুসকল। চাওক, ওপৰত আপোনালোকে নিশ্চয় দেখা পাইছে 5.0 ৰেছ ইন প্ৰচেছিং চেণ্ডিং ভিয়া পেটিএম অন 27 আগষ্ট। অলপ আগতে মই 5 টকাৰ ৰিডিম লগাইছিলোঁ আৰু পইচাটো মই 27 আগষ্টত পাই যাম মোৰ পেটিএম ৱালেটত। অ'কে বন্ধুসকল, তো ইয়াত আপোনালোকে তলপিনে এনেকৈ শ্লাইড কৰিব আৰু কৰিলে ইয়াত এটা অপশ্যন পাব বন্ধুসকল। একেবাৰে তলত শ্লাইড কৰিলে দেখা পাইছে এই শ্বেয়াৰ এণ্ড গেট ইয়'ৰ ওৱান ৰিফাৰেল লিংক। ইয়াত শ্বেয়াৰ এণ্ড গেটত ক্লিক কৰি দিব আৰু হোৱাটছএপত আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধুসকলক এপ্লিকেশ্যনটো ইনষ্টল কৰিবলৈ দিব। যেতিয়া বন্ধুসকল এনেকৈ আপোনালোকে শ্বেয়াৰ কৰিব হোৱাটছএপত, এটা ভালদৰে চাওক, এটা ইয়াত মানে অলপ বেলেগ ধৰণৰ দেখা পাইছে বন্ধুসকল। এনেদৰে এতিয়া এইটো শ্বেয়াৰ হৈ গ'ল। অ'কে, কিন্তু ইয়াত বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে এপ্লিকেশ্যনটো এনেকৈ শ্বেয়াৰ হৈ যায়। আপোনালোকে এপ্লিকেশ্যনটো শ্বেয়াৰ হ'ব নিদিব, এইটো কাটি দিব আৰু অকল এই পেজখনে শ্বেয়াৰ হ'বলৈ দিব। নিশ্চয় দেখা পাইছে এই পেজখন শ্বেয়াৰ হ'ব দিব আৰু এপ্লিকেশ্যনটো এনেকৈ কাটি দিব, এইটো যাতে শ্বেয়াৰ কৰিব নিদিয়ে। তাৰপিছত আপোনাৰ বন্ধুসকলে যেতিয়া এই লিংকত ক্লিক কৰি পেলাই এপ্লিকেশ্যনটো ইনষ্টল কৰি পেলাই পেটিএম নাম্বাৰ বা যিকোনো আৰু নাম্বাৰেৰে যদি লগ ইন কৰি লয় বন্ধুসকল, তেতিয়া আপোনালোকে তৎক্ষণাত 7 টকা এটা পাই যাব। অ'কে, তো আৰু মই আপোনালোকক স্ক্ৰীনশ্বট এটা দেখুৱাই দিম। মানে মই যেতিয়া এজন বন্ধুজনক ইনভাইট কৰিছিলোঁ, মানে মোৰ ঘৰৰে মোবাইল এটাত ইনভাইট কৰিছিলোঁ আৰু মই নিজে আৰু লগ ইন কৰিছোঁ। তাৰপিছত মই 7 টকা এটা কেনেকৈ পাইছোঁ আপোনালোকক দেখুৱাই দি আছোঁ বন্ধুসকল। আপোনালোকে ভালদৰে চাই থাকক, মই ইয়াত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। তো বন্ধুসকল ইয়াত স্ক্ৰীনশ্বটটো ৰাখিছোঁ। তো আপোনালোকে ইয়াত দেখা পাইছে বন্ধুসকল কংগ্ৰেটছ ইউ গট 7 ৰেছ এনেকৈ আহিছে। দেখা পাইছে 1 ফ্ৰেণ্ড ইনষ্টল ফৰ ফান ফ্ৰম ইয়'ৰ লিংক এনেকৈ আহি যাব। তো বন্ধুসকল আপোনালোকে বেলেগ একো কৰিব নালাগে, এই চেকত ক্লিক কৰি দিলে হ'ল, পইচাটো ডাইৰেক্ট আপোনাৰ ৱালেটত এড হৈ যাব। অ'কে, আৰু আপোনালোকে ডাইৰেক্ট ৰিডিম লগাব পাৰিব পইচাটো আপোনাৰ পেটিএম ৱালেটত। তো বন্ধুসকল ৰিডিম কেনেকৈ লগাব মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, ওপৰত এনেকৈ যেতিয়া আৰ্নিং কৰিব, মানে এজন মানুহক শ্বেয়াৰ কৰাৰ লগে লগে 57 হৈ যাব আৰু এই উইথড্ৰ অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে ৰিডিম কৰি দিব। আৰু ৰিডিম কৰি দিয়া দুটা অপশ্যন আছে, 5 টকা আৰু 200 টকা। তো 5 টকাটোত ক্লিক কৰি পেলাই উইথড্ৰত ক্লিক কৰি দিলে হ'ল, আপোনাৰ ৰিডিমটো হৈ যাব আৰু এনেকৈ ওপৰত এটা ন'টিফিকেশ্যন আহি যাব বুলি আপুনি পইচাটো 27 তাৰিখে পাব বা 28 তাৰিখে পাব। তো বন্ধুসকল আজি কেই তাৰিখ মই আপোনালোকক কৈছোঁ, আজি হৈছে বন্ধুসকল 24 তাৰিখ আৰু 3 দিনৰ মূৰত, মানে 2 দিন ৱেইট কৰিব লাগিব, 27 তাৰিখে মই পইচাটো পাই যাম। তো বন্ধুসকল আপোনালোকক ফটাফট এই এপ্লিকেশ্যনটোৰ পৰা এনেকৈ 5 টকা সকলে আৰ্নিং কৰক। যদি আপোনালোকে বেছি বন্ধুক ইনভাইট কৰিব পাৰিছে তেতিয়াহ'লে 200 টকালৈ আৰ্নিং কৰিব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানে, ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰিব আৰু এনেকুৱা আৰ্নিং এপ্লিকেশ্যন লেটেষ্ট অফাৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, গুড বাই।